everyone, I am Himakshi and welcome back to my YouTube channel. Hope you all are doing well and good. আমি ৰাতিপুৱাই কাটৰা পালোঁ আৰু মোৰ যদি আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে তেতিয়া গম পাব আৰু আমি তাৰ পিছত কি কৰিলোঁ ডাইৰেক্টকৈ হোটেললৈকে গ'লোঁ হোটেলত গৈ 1 ঘণ্টা ৰেষ্ট কৰি আমি গা পা ধুই বৈষ্ণো দেৱী টেম্পললৈকে ওলালোঁ আৰু আমি সেইদিনাই গ'লোঁ কিয় কাৰণ আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰখা আছিলে আৰু ৰেজিষ্ট্ৰেশ্যন যিটো ডেটত কৰা থাকে সেইটো ডেটতে যাব লাগে ৰেজিষ্ট্ৰেশ্যন আপোনালোকে অনলাইন কৰি যাব পাৰে অনলাইন কৰি গ'লে বেছি সুবিধা হয় আৰু মই ইয়াতে স্ক্ৰীনত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে ইয়াতে মই কৈ দিওঁ যে বৈষ্ণো দেৱীত যোৱাৰ কাৰণে দুটা ৰাস্তা আছে এটা হৈছে বানগংগা আৰু আনটো হৈছে তাৰাকোটা বানগংগাটো হৈছে পুৰণা ৰাস্তা আৰু তাৰাকোটাটো নতুনকৈ বনোৱা হৈছে আৰু সেইটো বহুত ধুনীয়াকৈ বনাইছে আৰু মেইনলি গাড়ী যোৱাৰ কাৰণে বনোৱা হৈছে কিন্তু যিমানখিনি যাত্ৰী আছে চবেই বানগংগাৰে যায় আৰু আমিও এতিয়া বানগংগাৰে গৈ আছোঁ বৈষ্ণো দেৱী মন্দিৰত গ'লে কোৱা হয় যে খোজকাঢ়ি এবাৰ হ'লেও যাব লাগে হয় আপুনি যোৱাৰ টাইমত নহ'লে আপুনি ৰিটাৰ্ণ অহাৰ টাইমত কোৱা হয় তেতিয়াহ'লে মনোকামনা পূৰ্ণ হয় তো আমি যোৱাৰ টাইমত ভাবিলোঁ আমি খোজকাঢ়ি যাম যিহেতুকে আমাৰ ওচৰত টাইম আছে কিন্তু আমি 2 ঘণ্টামান খোজ কঢ়াৰ পিছত দেখিলোঁ যে নাই আমি মানে যদি আমি একেবাৰে ওপৰলৈকে খোজকাঢ়ি যাওঁ তেতিয়া আমাৰ আজি ৰাতি হৈ যাব আৰু আমাৰ যিহেতুকে ভৈৰৱ বাবাৰ দৰ্শন কৰাৰ মন আছিলে কাৰণ কোৱা হয় যে ভৈৰৱ বাবাক যদি দৰ্শন নকৰে আপুনি তাত গৈ বৈষ্ণো দেৱীত গৈ তেতিয়াহ'লে মনোকামনা পূৰ্ণ নহয় বেটাৰী গাড়ীত আপোনালোকক বয়সীয়াল মানুহ যিখিনি আছে বা কাৰোবাৰ যদি কিবা হেল্থৰ প্ৰব্লেম আছে আৰু সৰু ল'ৰা ছোৱালী আৰু মহিলাক আগতে প্ৰিফাৰেঞ্চ দিয়া হয় আৰু বেটাৰী গাড়ীত যাবলৈ লাগিলে অকণমান হাতত টাইম লৈ যাব লাগে বেটাৰী গাড়ীৰ পৰাই নামিও 15-20 মিনিটছমান খোজকাঢ়িব লাগে বৈষ্ণো দেৱী মন্দিৰলৈকে যাবলৈ আৰু মই এইটো দেখুৱাই দিছোঁ য'ত আমি গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰাই নামি ইয়াতে ৱাছৰুম আছে আৰু ইয়াতে লকাৰো আছে ইয়াৰ পৰাই লকাৰবিলাক আৰম্ভ হয় আৰু আপোনালোকে লকাৰত বস্তু আপোনালোকৰ যদি পাৰ্চ বা হাতত এনেকুৱা যদি কিবা ভেলুৱেবল বস্তু আছে সেইবিলাক লকাৰত ৰাখি থৈ যাব কাৰণ ইয়াতে লেডাৰৰ বেগ বেল্ট মোবাইল একোৱেই নিব নিদিয়ে চব আপুনি লকাৰত ৰাখি থৈ যাব লাগিব আৰু আপুনি যদি প্ৰসাদ কিবা নিব বিচাৰিছে তাৰ পৰা কিনি লৈ যাব আৰু এই ফটো এখন মই দিছোঁ ইয়াতে কৈ দিওঁ এইখন ফটো আমি মন্দিৰৰ পৰা দৰ্শন কৰি অহাৰ পিছত উঠিছিলোঁ আৰু এই বগা কালাৰৰ যিটো মই দেখুৱাই আছোঁ এই বিল্ডিংটো তাতে আমাৰ বৈষ্ণো দেৱীৰ মাৰ মেইন মন্দিৰটো আছে আৰু এটা গুহা আছে এই গুহাৰ ভিতৰত আপোনালোকে শাৰী পাতি সোমাই যাব লাগিব সোমাই এজন এজনকৈ দৰ্শন কৰিব লাগে আৰু আপুনি যিটো প্ৰসাদ লৈ যাব সেইটো মাতা দেৱীৰ তাত চুৱাই দিয়ে আৰু সেইটো আপোনাক দি দিয়ে আৰু আপুনি যদি চাদৰ লৈ যায় তেতিয়াহ'লে তাত আপোনাক এখন দি দিয়ে আৰু বাকী দুখন তাত ৰাখি দিয়ে সেইটো কোৱা হয় এভৰিডে মাতা দেৱীৰ নতুন নতুন চাদৰ দিয়ে চুৰ্ণি ৰেড কালাৰৰ থাকে সেইখন আৰু মাতা দেৱীৰ তাত কোৱা হয় তাতে 3টা পিণ্ড আছে মাজৰটো কোৱা হয় লক্ষী আৰু কাষত থাকে কালী মা আৰু সৰস্বতী চ' তিনিওটা শক্তি মিলি বৈষ্ণো দেৱীক বুলি কোৱা হয় আৰু সেই তাত 3টা পিণ্ড থাকে সেই 3টাই মেইন আৰু এই ভিডিঅ'টো আপোনালোকে যে দেখি আছে সেইটো হৈছে ৰোপৱে আপোনালোকে দেখিছে যে ৰোপৱেত আমি ক'ৰবাত গৈ আছোঁ হয় আমি ৰোপৱেত আপোনালোকে টিকেট কাটিব লাগিব পাৰ পাৰ্চন 100 ৰুপিজ তাৰপিছত সেই ৰোপৱেৰে আপোনালোকে ভৈৰৱ বাবা মন্দিৰলৈকে যাব লাগিব আৰু ৰোপৱেটো বৈষ্ণো দেৱীৰ মন্দিৰতকৈ আৰু অকণমান বেছি ওপৰত সেইটো কাৰণে আপোনালোকে দেখা পাইছে পাহাৰৰ ওপৰত বৰফ পৰি আছে কাৰণ যিহেতুকে তাৰ হাইটটো বেছি হয় তাত বেছি বৰফ থাকে আৰু সেইটো কাৰণে 5টাৰ পিছত বন্ধ কৰি দিয়ে মানে 5টালৈকে ৰোপৱে থাকে আৰু কাৰণ তাৰ পৰা ৰিটাৰ্ণ আহিবৰ কাৰণেও টাইম লাগিব সেইকাৰণে 5টাৰ পিছত ৰোপৱে বন্ধ কৰি দিয়ে আৰু তাৰ পৰা ৰিটাৰ্ণ মানুহখিনি 6টাৰ ভিতৰত আহি যাব লাগে সেইকাৰণে আপোনালোকে যদি বৈষ্ণো দেৱী মন্দিৰত যায় তেতিয়াহ'লে এনেকৈ টাইম মিলাই যাব যাতে ভৈৰৱ বাবা মন্দিৰো দৰ্শন কৰিব পাৰে আৰু মই আৰু ভিডিঅ'টোত আগতেও কৈছোঁ যে বৈষ্ণো দেৱী মন্দিৰত গৈ যদি ভৈৰৱ বাবা মন্দিৰ আপোনালোকে দৰ্শন নকৰে তেতিয়া মনোকামনা আপোনালোকৰ পূৰ্ণ নহয় বুলি কোৱা হয়
আৰু এই যে মই ভিডিঅ'টোত দেখুৱাই আছোঁ এইটো হৈছে হেলিপেড আৰু বৈষ্ণোদেৱী মন্দিৰত যদি আপোনালোকে হেলিকপ্টাৰেৰে যাব বিচাৰে তেতিয়াহ'লে এসপ্তাহমান আগতে আপোনালোকে বুকিং কৰি ৰাখিব লাগিব কাৰণ যিহেতুকে লিমিটেড হেলিকপ্টাৰ আছে আৰু লিমিটেড ছিট থাকে আৰু তাত গৈ হেলিপেডত গৈ নামিব আৰু তাৰ পৰাও আপোনালোকৰ 1-1.5 কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগে বৈষ্ণোদেৱী মন্দিৰলৈকে আৰু আমি এতিয়া ভৈৰৱ বাবাৰ মন্দিৰ দৰ্শন কৰিলোঁ দৰ্শন কৰাৰ পিছত তাৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা সুন্দৰ দৃশ্য আৰু আপোনালোকে দেখিছে এইটো যিহেতুকে ভৈৰৱ বাবা মন্দিৰটো বেছি ওপৰত আছে সেইটো কাৰণে ওপৰত বৰফ পৰি আছে আৰু এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ তললৈকে নামি আছোঁ কাৰণ আমি বেছি টাইম তাত থাকিব নোৱাৰোঁ অলপ পিছতে বন্ধ হৈ যাব ভৈৰৱ বাবা মন্দিৰটো কেনেকৈ হ'ল তাতো এটা কাহিনী আছে ভৈৰৱ বাবা আছিল এজন দানৱ আৰু তেওঁ বৈষ্ণোদেৱী মাতাক খেদি ওপৰলৈকে বিচাৰি আহিছিলে আৰু যেতিয়া সন্মুখীন হৈছিল তেতিয়া দুজনৰ মাজতে যুদ্ধ হৈছিলে আৰু বৈষ্ণোদেৱী মাই ভৈৰৱ বাবাক মাৰিছিলে আৰু যেতিয়া তেওঁৰ ডিঙিটো কাটিছিলে তেওঁ ডিঙিটো গৈ য'ত পৰিছে সেই জাগাতে ভৈৰৱ বাবাৰ মন্দিৰটো হোৱা বুলি কোৱা হয় আৰু যেতিয়া তেওঁক মাৰিছিলে তেতিয়া ভৈৰৱ বাবাৰ যে অভিশপ্ত জীৱনৰ পৰা মুক্তি লাভ কৰিছিলে আৰু তেতিয়াই বৈষ্ণোদেৱী ভৈৰৱ বাবাক আশীৰ্বাদ দিছিলে যে যিয়ে মোক দৰ্শন কৰিব আহিব সিহঁতে যে ভৈৰৱ বাবাকো দৰ্শন কৰিব লাগিব আৰু যিয়ে দৰ্শন কৰিব তেতিয়া সিহঁতৰ মনোকামনা পূৰ্ণ হ'ব চ' এইটোৱে কাহিনী আছিল এতিয়া আমি তলত নামি গৈ বৈষ্ণোদেৱী মন্দিৰৰ কাষতে কিবা এটা খাই ল'ম আৰু বৈষ্ণোদেৱী মন্দিৰৰ কাষত যিমানবিলাক খোৱাৰ দোকান আছে চববিলাকে বৈষ্ণৱ হয় ইয়াতে পিঁয়াজ নহৰু একো ব্যৱহাৰ নকৰে আৰু আমি এতিয়া গৈ আছোঁ তললৈকে নামি আছোঁ আৰু নামোতে আমাৰ ৰাতিয়ে হৈ গ'ল কাৰণ আমি ভৈৰৱ বাবাৰ মন্দিৰৰ পৰা অহাৰ পিছত 6টামান প্ৰায় বাজিছিলে তাৰপিছত লাঞ্চ কৰিলোঁ লাঞ্চ কৰি আকৌ ৰিটাৰ্ণ গৈ আছোঁ এতিয়া আহি অৰ্ধ কৰি আমি পালোঁ আৰু ইয়াতে মোক এওঁ সুধিছিলে তোমাৰ ভাগৰ লগা নাই নেকি আৰু সঁচাকৈ ক'বলগীয়া আচৰিত কথা আমাৰ দুজনৰে ইমান শক্তি ক'ৰ পৰা আহিলে কাৰণ যোৱাকালিৰ পৰা আমি খোৱা নাই যোৱাকালি 2টাতে আমি দিল্লীৰ পৰা ওলাইছোঁ আজি ৰাতিপুৱা পাইছোঁ আকৌ ৰাতিপুৱা 1 ঘণ্টা ৰেষ্ট লৈ হোটেলৰ পৰা আকৌ মানে চিধা আমি বৈষ্ণোদেৱী মন্দিৰলৈকে আহি গৈছোঁ আৰু এতিয়াও আমি গৈয়ে আছোঁ এতিয়া 10টা বাজিছে এইটো কাৰণতে অৰ্ধ কৰি বুলি কোৱা হয় যে এইটো বৈষ্ণোদেৱী মাতাৰ যোৱাৰ ৰাস্তাৰ আধা হয় আৰু এই আধাত গড় অৰ্জুন বোলা আৰু এটা মন্দিৰ আছে য'ত বৈষ্ণোদেৱী মাতাই 9 মাহ ধৰি তাত তপস্যা কৰিছিলে আৰু সেই যিটো গুহাৰ ভিতৰত তপস্যা কৰিছিলে সেই গুহাটোৰে যাব পাৰি চাব পাৰি কিন্তু গুহাটো যিহেতুকে ঠেক হয় তাত কম মানুহে সোমাব দিয়ে আমাৰ যিমানখিনি ৰিলেটিভ বা বন্ধু বান্ধৱী আমাক পইচা দিছিলে বৈষ্ণোদেৱী মাতাক অৰ্পণ কৰিবৰ কাৰণে আমি সেইখিনি গোটেইখিনি ডোনেশ্যন কাউণ্টাৰত আমি ডোনেট কৰিছিলোঁ আৰু তাৰপিছত তেওঁলোকৰ ফালৰ পৰা আমি এখন ৰিচিপ্টটো পাইছোঁ আমি যিমানখিনি বৈষ্ণোদেৱী মন্দিৰৰ পৰা অৰ্ধ কৰিলৈকে আহিলোঁ আৰু প্ৰায় সিমানেই যাব আছে ধৰি লওক আৰু 6 কিলোমিটাৰমান আমি তললৈকে নামিব লাগিব আমি এনেকৈ অলপ বহি তললৈকে নামি আহিছোঁ আৰু বৈষ্ণোদেৱী মাতাৰ ৰাস্তাটোত এটা বস্তু ভাল কি তাত বহাৰ ব্যৱস্থাও কৰি দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু লগতে আপোনাৰ খোৱা পানীৰ ব্যৱস্থা আছে টয়লেটৰ ব্যৱস্থা আছে আনকি ফাৰ্মাচীও আছে য'ত ডক্তৰ থাকে আপোনাৰ যদি কিবা অসুবিধা হয় তাত গৈ দেখুৱাব পাৰে এনেকৈ তললৈ নামি ফুড মাছাজ ল'লোঁ আৰু ডিনাৰত ৰাজমা আৰু চাউল খালোঁ আৰু তাৰপিছত চিধা হোটেল আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল নেক্সট মই কাশ্মীৰৰ ভিডিঅ' আনিম আৰু তাত মই আপোনালোকক ডাল লেক অনন্যক বেটঅপ ভেলী পেহেলগ্ৰাম এইবিলাক চববিলাক দেখুৱাম আৰু টিল দেন টাটা বাই বাই টেক কেয়াৰ